গুড মৰ্ণিং বন্ধুসকল। আজি বলক চাইকেল চলাই ৰাতিপুৱা আপোনালোকক এখন নতুন ঠাইৰ লগত চিনাকি কৰি দিওঁ। নতুন ঠাই মানে কি আৰু লোকেল ঠাই, তথাপিতো অলপ নজনা কথা জানো। আহকচোন, আগবাঢ়ি গৈ থাকোঁ। আমাৰ এই ঠাইখন বাম ঠাই। যিমান বৰষুণ দিলেও বোকাটো বেছি নহয়, কিন্তু ধূলি অজস্ৰ ধূলি পোৱা যায়। মৰ্ণিং খোজকাঢ়িব বা চাইকেল চলাব পাৰিলে ভাল। খোজকাঢ়িছিলোঁ, কিন্তু ঠাণ্ডা দিন এতিয়া খোজকাঢ়িব নোৱাৰিব আৰু লাহ লাগি উঠিবলৈ বৰ দেৰি হৈ যায়। খোজকঢ়া নহয়, এইবাৰ চাইকেল লৈ ওলাইছোঁ। আপোনালোকক লগত লৈ ওলাইছোঁ। ঠিক আছে, বলক বন্ধুসকল। আপোনালোকে দূৰত সেই পাহাৰখন দেখিছেনে বাৰু? এই পাহাৰখনৰ ফালে যাম এতিয়া। এতিয়া এটা মেইন ৰাস্তা কানেক্ট হ'ম, সেই ৰাস্তা দি গৈ পাহাৰৰ ওচৰলৈ যাম। যাবনে? বলক। আমাৰ এই ঠাইখন লখিমপুৰ জিলাৰ ভিতৰৰ অৰুণাচল প্ৰদেশৰ সীমান্তৰ এখন গাঁও হয়। এই গাঁওখনৰ ভিতৰৰ এই ৰাস্তাবিলাক গৈ ক'ৰবাত কানেক্ট হৈ গৈছেগৈ। এতিয়া তেনেকুৱা ৰাস্তা দি আহি আছোঁ। এতিয়া আমি গৈ কানেক্ট হ'ম ৰাজগড় আলি। ভিতৰৰ ৰাস্তাবোৰৰ কথা নকওঁ, কিন্তু এই ৰাস্তাটোত গৈ এতিয়া যোনটো ৰাস্তাত কানেক্ট হ'ব, সেই ৰাস্তাটো হ'ল মানে অসম অৰুণাচল সীমান্তৰ এটা ৰাস্তা। সেই ৰাস্তাটো আজিৰ পৰ্যন্ত হৈ উঠা নাই। কি কাৰণে হৈ উঠা নাই, এইটো ৰাজনীতিৰ কিবা চক্ৰ নে বেলেগ কিবা নাজানো। আহকচোন দেখাই যাওঁ, গম পাব। আহি প্ৰায় ৰাস্তাটো পালোহি। ৰাস্তাটো মানে আপোনালোকক কৈ থকা ৰাজগড় আলি ৰাস্তাটো। এইটো ৰাস্তাৰ নাম আছে, যাৰ ইতিহাস এতিয়া মই আপোনালোকৰ লগত বৰ্ণনা কৰিম। এইখিনি ৰখি এতিয়া আপোনালোকক অলপ দেখাম। আপোনালোকক অথনিৰ পৰা কৈ থকা অসম অৰুণাচল সীমান্তৱৰ্তী ৰাস্তাটো এইটোৱেই। এয়া হ'ল অৰুণাচল প্ৰদেশ। মই দেখাই থকা কেমেৰাৰ সন্মুখত লেন্সৰ সন্মুখত থকা অৰুণাচল প্ৰদেশ। এইটো হ'ল ৰাস্তা ৰাজগড় আলি, আৰু বাওঁফালে হ'ল অসম। ঠিক আছে, এয়া অৰুণাচলৰ পাপুমপাৰে ডিষ্ট্ৰিক্ট বুলি কোৱা হয়। পাপুমপাৰে ডিষ্ট্ৰিক্ট, য'ত অৰুণাচলৰ ৰাজধানী ইটানগৰ অৱস্থিত। এই পাহাৰখিনি দেখিছেনে? পাহাৰখিনি ইটো চাইডে প্ৰায় ইটানগৰ পৰাই দেখা পোৱা যায় ভিতৰলৈ গ'লে। মই গৈ পোৱা নাই অৱশ্যে ইমান ভিতৰলৈ। আমি আহি থকা ৰাজগড় আলিটো, এই আলিটোৰ অলপ বুৰঞ্জী জানো। আহক, এই ৰাস্তা অৰ্থাৎ এই আলিটোৰ আন এটা নাম হ'ল গোহাইন কামাল আলি। এফালে অৰুণাচল প্ৰদেশ, আনফালে অসম। এসময়ত গুগলৰ তথ্য অনুসৰি এইকণৰ কোনো অস্তিত্ব নাই গুগলত, কিন্তু মই গুগলৰ তথ্য অনুসৰি এটা আপোনালোকক জনাওঁ যে গুগলৰ তথ্য অনুসৰি ধুবুৰীৰ পৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰলৈকে এছোৱা পথ নিৰ্মাণ কৰিছিল গোহাইন কামলে। গোহাইন কামল মানে কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ। তেওঁ এই ৰাস্তা নিৰ্মাণ কৰিছিল। সেই সময়ত প্ৰায় 1547 চনত এই ৰাস্তাটো নিৰ্মাণ কাৰ্য সম্পন্ন হৈছিল। কিন্তু এইখিনি ৰাস্তা, যোনখিনি ৰাস্তাত মই এতিয়া আহি আছোঁ, এই ৰাস্তাখিনিৰ কোনো উল্লেখ নাই গুগলত। তেওঁলোকৰ মতে এই ৰাস্তাৰ কিছু অংশ বৰপেটাত থাকি গৈছিল, যিহেতু আপডেট কৰা নহ'লে, গতিকে এই ৰাস্তাই গোহাইন কামাল আলি হয়। সেই সময়ত নৰনাৰায়ণৰ সেনাপতি আছিল চিলাৰায়, আৰু বিভিন্ন কাৰণত আহোমসকলৰ লগত যুদ্ধ হৈছিল। কোচ ৰজাৰ নৰনাৰায়ণৰ প্ৰথম যুদ্ধত পৰাজয় বৰণ কৰিছিল, কিন্তু পিছত তেওঁলোকে আহোমসকলক দমন কৰিছিল। সেই সময়তে এই ৰাস্তা নিৰ্মাণ কাৰ্য সম্পন্ন হৈছিল। চ' এই ৰাস্তাটো যদিও আমি ৰাজগড় আলি বুলি কওঁ, আন এটা নাম হ'ল গোহাইন কামল, কিন্তু বহুতৰ বাবে এইটো অজ্ঞাত। বহু লোকে এইটো কথা নাজানে যিহেতু গোহাইন কামাল আলি হয়। আমাৰ ইয়াৰে বহু লোকে নাজানে। যিয়ে নহওক, এতিয়া গোহাইন কামাল আলি আপোনালোকৰ লগত পৰিচয় কৰাই দিলোঁ। এতিয়া এই আলিৰে গৈ মই অৰুণাচলত সোমাম। ILP নোহোৱাকৈ দেই, ইনাৰ লাইন পাৰ্মিট ইয়াত নালাগে, কাৰণ আমি ওচৰৰে মানুহ। ইয়াত বিশেষকৈ কোনো হেডকোৱাৰ্টাৰ বা কিবা ধৰণৰ তেনেকুৱা একো নাই। গতিকে এতিয়া মই ইয়াৰ পৰা সোমাম। ৰাইট ছাইডে মই নামি যাম। নদী এখন আছে ইয়াত, চেঁচা নদী। সেই চেঁচা নদীৰ পাৰে গৈ মই আপোনালোকক অকণমান যিমানখিনি বাৰু দেখাম। ঠিক আছে, আহক আগবাঢ়ি যাওঁ। আমি অলপ উপভোগ কৰোঁ প্ৰাকৃতিক দৃশ্য। নে কি কয়?
আহি আমি মঙলগুৰি বজাৰ বুলি কয়, কিন্তু মঙলগুৰি বজাৰ মঙলবাৰে এখন বজাৰ বহে কাৰণে মঙলগুৰি নাম হ'ল। এতিয়া অলপ ডেভেলপ হৈ পৰিলে জেগাটো। এসময়ত আজি কিছু বছৰ পূৰ্বে ইয়াত এইখিনিতে এটা হত্যাকাণ্ড সংঘটিত হৈছিলে। হত্যাকাণ্ড মানে উগ্ৰপন্থীৰ লগত আপোনাৰ অৰুণাচল পুলিচৰ এজন জোৱান নিহত হৈছিলে। তাৰপিছতে প্ৰায় মৰি গৈছিলে জেগাটো, মানে একো নাছিলে আৰু মানে মানুহ দুনুহ যোন আছিলে প্ৰায় সকলোকে উঠাই দিছিলে। তাৰপিছত এতিয়া পুনৰ উজ্জীৱিত হৈ পৰিলে। এখন দলং দেখিছে, বাওঁফালে দেখিছে দলং বনাই থকা হৈছে। এইটো ৰাস্তাই কানেক্ট কৰি গৈ পেলাই আপোনালোকক মই আগতে যে দেখুৱাইছিলোঁ ৰাস্তা এটা খোলেঙি হৈ গৈছিলোঁ, ভিডিঅ'টো পুনৰ চাবৰ বাবে আই বটনত ক্লিক কৰিব। আই বটনত মই দি দিম। এইটো সেই ৰাস্তাটো কানেক্ট হৈ গৈ এতিয়া মই যাম ৰাইটত, দেখিছে এইটো এইফালে এইটো পাহাৰটো আপোনালোকক অথনিৰ পৰা যে কৈ আছিলোঁ পাহাৰটো, এইটো সেই পাহাৰটো অভিমুখে অকণমান যাওঁ, একেবাৰে পাহাৰ ওচৰলৈ নাযাওঁ, নদীখনৰ ওচৰলৈকে যাম। এইখিনি এটা পানী খুঁটি এটা আছে, পানী খুঁটি পাৰ হৈ লওঁ। চ' পানী খুঁটিটো পাৰ হ'ব নহ'ব দেই, পাৰ হৈছোঁ। আচ্ছা, এই পাহাৰটো একেবাৰে ওচৰলৈ নাযাওঁ, কিন্তু আপোনালোকক কথা দিলোঁ যে পাহাৰটোৰ ভিতৰলৈ গৈ আপোনালোকক দেখাম। বৰ ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চিনেৰী আছে। এই চিনেৰীখিনি আপোনালোকক নিশ্চয় দেখাম। অতি ধুনীয়া আপোনালোকক মানে আহিবলৈ মন যাব দেখিলে। আৰু পিকনিকৰ কাৰণে বৰ উত্তম ঠাই এটা। পিকনিকৰ মানে ডিচেম্বৰ মাহত পিকনিকৰ প্ৰয়োভৰ চলি থাকে ইয়াত। ডিচেম্বৰ জানুৱাৰী এইকেইটা মাহ অতি সুন্দৰ ঠাই পিকনিকৰ বাবে। আৰু এটা প্ৰদূষণমুক্ত, মানে কি ক'ম আৰু, মানে সকলো ফালৰ পৰা ভাল। এতিয়া ধৰক আপোনালোকে চাওক, মই এইখিনি অকণমান ৰখাই পেলাই মই ইয়াৰ পৰা ঘূৰিম আৰু দেই, কাৰণ মৰ্ণিং চাইক্লিং কৰিব আহি আপোনালোকক মই অলপ কথা ক'ব পাৰিলোঁ, ভাল লাগিলে। কেনেকুৱা লাগিলে আপোনালোকে জনাব, চাই মেলি কেনেকুৱা লাগিলে জনাব। যদি আপোনালোকে কিবা নতুন তথ্য থাকে যে জনাব পৰা, মই যোনখিনি ক'ব পৰা নাই, হয়তো মই ক'ৰবাত ভুল হ'ব পাৰোঁ, সেইখিনি শুধৰাইলে ভাল পাম, আঙুলিয়াইলে ভাল পাম, নহয় জানো। চাওক, সুন্দৰ প্ৰাকৃতিক দৃশ্য, প্ৰদূষণমুক্ত এখন পৃথিৱী এখন। ইয়াতে মানে গম পোৱা নাযায় যে ক'ত আছোঁ। এতিয়া ঘূৰিছোঁ আৰু দেই, ঘূৰিছোঁ, পুনৰ ঘূৰিলোঁ। অথনিৰ পৰা আপোনালোকক বহু কথা ক'লোঁ, বহু বস্তু দেখুৱালোঁ, বহুত বৰ্ণনা কৰিলোঁ। ভাল পালে, বেয়া পালে লাইক কৰিব, ডিছলাইক কৰিব। যদি বেয়া পায় ডিছলাইকো কৰিব, কথা নাই। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যে ছাবস্ক্ৰাইব কৰা নাই। আপোনালোকৰ একোটা কমেণ্ট, একোটা লাইকে মনত বহুত উৎসাহ দিয়ে। আৰু সেই উৎসাহটো মানে কি আৰু ভিডিঅ' দিবলৈ অনুপ্ৰেৰণা পাওঁ। দি যাম আপোনালোকে সহযোগিতা আগবঢ়াব। এইটো এটা আপ এটা দেই, অকণমান উঠাই দিছোঁ। উঠিলে। এতিয়া মই লেফ্টৰ ৰাস্তাটো এৰি এতিয়া ৰাইটত উঠি দিলোঁ। এইটো ৰাস্তা মানে ধুনীয়াকৈ বনাই পেলালে, ৰাস্তাটো ওপৰলৈকে বনাই পেলালে, প্ৰায় 14 কিলোমিটাৰ ৰাস্তা, 9-16 কিলোমিটাৰমান ৰাস্তা। এতিয়া মই আৰু এইটো ৰাস্তা দি অলপ আগত গৈ লেফ্টত মই গুচি যাম ঘৰলৈ। আপোনালোকে এইখিনিতে এৰিম। পুনৰ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ মাধ্যমেৰে। তেতিয়ালৈকে চাই থাকিব, সহযোগিতা পুনৰবাৰ কামনা কৰিলোঁ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু কিবা কিবি ভুল থাকিলে সেইখিনি আগলৈ দিব। ৰাইজসকল, বন্ধুসকল, টাটা, বাই বাই।